হে দোস্ত লৈ আহিলোঁ Xiaomi তৰফৰ পৰা অহা এটা বহুত বেছি ভাল এটা ব্লুটুথ স্পিকাৰ আপোনালোকৰ বাবে মানে গিভআৱে দিবলৈ তো পোন প্ৰথমতে এইটোৰ আনবক্সিং কৰোঁ আৰু তাৰ পিছত গিভআৱেৰ কিবা অলপমান বেলেগ ৰুল কৰিছোঁ ৰুলটো কৈ দিওঁ তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ দুখ লগা কথা আনবক্সিংটো কৰিবলৈ মোৰ বিখ্যাত দাখনৰ দৰকাৰ নাই চলি যাব হেনেকৈ চলি যাব তো এইটো খুলি চাও বলক হাতেৰে খোলাৰ আগতে কৈ দিছো এইটো হৈছে Xiaomiৰ ব্লুটুথ স্পিকাৰ 3 নম্বৰটো মানে দামীটো ইয়াৰ দাম হৈছে প্ৰায় 2700 টকা কিন্তু বৰ্তমান অলপমান দাম কমিছে বাৰু আপোনালোকে 2000 মানত পাই যাব আৰু এতিয়া বলক আমি কি কয় এইটো কি আছিল আনবক্সিং কৰোঁ এনেকুৱাকৈ খোলাৰ লগে লগে দেখিব ওপৰত এখন কুস্তি য'ত লিখা আছে MI আৰু তাৰ পিছত আপোনালোকে ব্লুটুথ স্পিকাৰটো এনেকুৱাকৈ দেখা পাব বহুত ভাল সাউন্ড কোৱালিটি বেটাৰী বেকআপ বহুতে ভাল মানে বহুত বেছি ভাল মই এদিন চলাই গম পাইছোঁ যেটো বেছ কোৱালিটি বহুত বেছি ভাল আৰু এনেকুৱাকৈ প্লাষ্টিক এখন দিয়া আছে এইখন খুলি দিব লাগিব তো এইটো যি আপোনালোকে লিখিছে এটা পোৰ্টেৰে চাৰ্জ দিব পাৰিব আৰু এটা পোৰ্টেৰে হেডফোন জেক ভৰাব পাৰিব মানে ডাইৰেক্ট হেডফোন জেকো ভৰাব পাৰি ভালটো মালটো মানে ভাল আৰু মই নিজে কৈছোঁ মালটো ভাল আৰু এনেকুৱাকৈ অন কৰিবলৈ হ'লে অলপ সময় টিপি ধৰিব লাগিব তাৰ পিছত এটা সাউন্ড পাব আপোনালোকে ওকে এতিয়া এইটো অন হৈ গ'ল আৰু কানেকশ্যন কৰিবতো জানে আৰু মোবাইলৰ লগত কোন নাজানে মোবাইলটো অন কৰিলে হ'ল ব্লুটুথ অন কৰিলে হ'ল চাৰ্জ কৰিলে হ'ল আহি যাব তাৰ পিছত ওকে কৰিলে হ'ল হৈ যাব কানেক্টিং এতিয়া এটা গান প্লে কৰি মই দেখাই দিছোঁ যিটি গান মই প্লে কৰিব নোৱাৰোঁ কাৰণ লাগি যাব পাৰে কপিৰাইট লাগিলে প্ৰব্লেম হ'ব তো এটা কপিৰাইট নলগা চাই গান প্লে কৰি দিছোঁ বাৰু শুনক কেনেকুৱানো সাউন্ড কোৱালিটি শুনক আৰু অলপ কিবা বকি দিছোঁ বাৰু এইটোৰ কথা কাৰণ মই এইটো চলালোঁ এদিন চাওক এইটো আপোনালোকে যিকোনো মোবাইল চাৰ্জাৰৰ সহায়ত চাৰ্জ কৰিব পাৰিব যিকোনো চাৰ্জাৰৰ সহায়ত আৰু প্ৰায় 12 ঘণ্টাৰো বেছি বেকআপ দিয়ে মানে 12 ঘণ্টা আপুনি নন ষ্টপ গান বজাব পাৰে যদি এবাৰ চাৰ্জ কৰে আৰু তাৰ উপৰিও ইয়াত যিটো লাইট দেখিছে ইয়াত একচুৱেলি দুটা লাইট আছে এই লাইট দুটাই আপোনালোকক সকলো কথা ক'ব যে বেটাৰী ল' হৈছে নে বেটাৰী কি হৈছে বা চাৰ্জ ফুল হ'লে লাইটটো সেউজীয়া হৈ যায় এইবিলাক আৰু এইটো কাম কৰে ব্লুটুথ 4.2 টেকনলজিত মানে বহুত দূৰলৈ গুচি যাওক কোনো টেনশ্যন নাই ভাই Xiaomiৰ মাল হয় Xiaomi ভাল বস্তুৱে দিওঁ মই বেয়া বস্তু নিদিওঁ আৰু যাতা কোম্পানীৰ এতিয়া আপুনি পুৰা চকু মেলি চাই থকা এই মালটো হৈ যাব পাৰে আপোনাৰো কাৰণ মই পাতিছোঁ এটা লটাৰী আৰু সেই লটাৰীত যোনে জিকে এইটো মই দি দিবলৈ চেষ্টা কৰিম এতিয়া লটাৰীত কেনেকৈ পাৰ্টিচিপেট কৰিব লাগে তো জানেই চাগে এই ভিডিঅ'টো তলত এটা কমেণ্ট দি দিয়ক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰক কিন্তু তাৰ উপৰিও ৰ'ব মোৰ এটা সৰু ৰিকুৱেষ্ট এই ৰিকুৱেষ্টটো যাতে পূৰণ কৰে চাওক সেইটো নকৰিলেও পাব এইটো কিন্তু হ'লেও মানে ৰিকুৱেষ্টটো হ'ল মোৰ যিটো ডিম্পুজ ব্লগ নামৰ চেনেল আছে সেই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ 1 লাখ ছাবস্ক্ৰাইবাৰ্ছ হ'বলৈ গৈ আছে সেই চেনেলটোত মাত্ৰ 8000-9000 মান ছাবস্ক্ৰাইবাৰ্ছ লাগে তো যদি আপুনি কৰি দিয়ে 1 লাখ হৈ যাব আৰু তেতিয়া মই তাত এটা মজা গিভআৱে দিবলৈ চেষ্টা কৰিম বা মজা তামাম ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু আজি মই গৈ আছোঁ শিৱসাগৰ আজি নহয় একচুৱেলি আজি গুৱাহাটীলৈ যাম কালি শিৱসাগৰ যাম বিকাশৰ লগত তো সেই শিৱসাগৰৰ ভিডিঅ'বোৰো ডিম্পুজ ব্লগ চেনেলটোত পাব তো সেই চেনেলটো প্লিজ যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটোৰ লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত পাই যাব বা জাষ্ট চিম্পলি ডিম্পুজ ব্লগ মাৰি দিয়ক আহি যাব আৰু এইটো যদি পাব ইচ্ছা কৰে ডিম্পু বৰুৱা চেনেলটো ছাবস্ক্ৰাইব কৰক বা জানে মজা মাল কিন্তু তামাম 6 মাহ ৱাৰেণ্টি আছে কোনো টেনশ্যন ল'ব দৰকাৰ নাই যদি 6 মাহৰ ভিতৰত কিবা হয় যিকোনো MI ছাৰ্ভিচ চেণ্টাৰ যাওক দি দিব আৰু আপুনি এই পৃথিৱীখনৰ য'তে নাথাকে কিয় যদি জিকে এইটো মেখলাডাঙাত থাকে ক'ৰবাৰ নিউজিলেণ্ডত থাকে হলেণ্ডত থাকে য'তে নাথাকে কিয় পাই যাব কাৰণ মই বস্তু দিওঁ ইণ্ডিয়ান স্পীড পোষ্টৰ সহায়ত আৰু যিটো স্পীড পোষ্ট আছে য'তে হ'লেও যায় তো টেনশ্যন ল'ব দৰকাৰ নাই পাৰ্টিচিপেট কৰক ছাবস্ক্ৰাইব কৰক ডিম্পুজ ব্লগ ডিম্পু বৰুৱা দুয়োটা চেনেল আজিলৈ মানে টাটা